হাই গাইজ, মই নতুন এটা ভিডিঅ'লৈ মই মুনমী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পেপচিকামৰ সৈতে ব্ৰইলাৰ মাংসৰ এটি অতি সুস্বাদু ৰেচিপিটো। চাওকচোন মই ব্ৰইলাৰ মাংসখিনি পেপচিকামৰ সৈতে কেনেদৰে বনালোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই অন কৰি দিবলৈ নাপাহৰিব। লগতে কমেণ্ট আৰু লাইক কৰি দিব প্লিজ। আৰু মাংসখিনি বনাবলৈ মই মাংসখিনিৰ ওপৰতে নিমখ আৰু হালধি দি লৈছোঁ। আৰু তেজপাত লৈছোঁ 2 কিলা আৰু পেপচিকামখিনিও কাটি লৈছোঁ। লগতে লৈছোঁ ডাঙৰ আকৃতিৰ 4টা পিঁয়াজ কাটি, আৰু লগতে লৈছোঁ আলু, আৰু ইপিনে ইয়াতে লৈছোঁ আদা, নহৰু আৰু জিৰাৰ পেষ্টটো ৰেডি কৰি লৈছোঁ। আৰু এতিয়া কেনেদৰে বনাওক চাওক মোৰ এই ভিডিঅ'টোত। আৰু আগতে কেৰাহীটো পাতি দিছিলোঁ তেল গৰম হ'বলৈ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তাতে দি দিছোঁ পিঁয়াজ। এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ অলপ সময় ভাজি ল'ম। আৰু পিঁয়াজখিনি দিওঁতে এটুকুৰা আলু পৰি গ'ল, এইটো ইগন'ৰ কৰিব প্লিজ। যিহেতু আলু টুকুৰা পৰি গ'ল আৰু নুতুলিলোঁ। আৰু এতিয়া এইখিনি পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজা হোৱাৰ পিছত এতিয়া তাত দিছোঁ পেপচিকাম 2টা আৰু বিলাহী এটা কাটি লৈছিলোঁ, সেইটা দি দিছোঁ। আপোনালোকক বিলাহীটো কাটি লোৱাৰ কথা ক'বলৈ পাহৰিছিলোঁ। আজি এই ৰেচিপিটো বনোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মোৰ হাজবেণ্ডে। আৰু এতিয়া এইখিনি ভালদৰে ভাজা হোৱাৰ পিছত তাতে ঢালি দিছোঁ মাংসখিনি, আৰু লগতেতো নিমখ হালধি দিয়া আছিলে। আৰু এতিয়া এইখিনি ভালদৰে ভাজি লওঁ। আৰু এতিয়া মাংসখিনি অলপমান ভাজা হোৱাৰ পিছত তাতে ঢালি দিছোঁ আলু, আৰু এতিয়া তাতে দি আছোঁ মছলা। আৰু মছলাৰ ভিতৰতো মই আগতে কৰিছোঁ ব্যৱহাৰ কৰা মছলাখিনি আদা লৈছিলোঁ, নহৰু আৰু লগতে গোটা জিৰা, সেইখিনি একেলগে মিলাই পেষ্ট এটা বনাই লৈছিলোঁ। আৰু এতিয়া সেইখিনি ইয়াতে ঢালি দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় ইয়াৰ লগত আপোনালোকে জলকীয়াও দিব পাৰে, কিন্তু মই আগতে কৈছোঁ আমি জ্বলা বেছিকৈ নাখাওঁ, পেপচিকামৰ জ্বলাখিনিয়ে হৈ যাব, আৰু বাবুটো আছে সেইকাৰণে। আৰু এতিয়া এইখিনিত পানী ঢালি দিলোঁ উতলিবলৈ। আৰু এতিয়া এইখিনি সিজি লওক ভালদৰে। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হ'ল আঞ্জাখন। আৰু এতিয়া প্ৰায় আঞ্জাখন হ'বৰে হ'ল। আৰু এতিয়া ইয়াত দি দিম ধনিয়া পাত কাটি। আৰু এতিয়া আঞ্জাখন হৈ গ'ল। আৰু এতিয়া ইয়াত নমাই লৈছোঁ। আৰু আঞ্জাখন খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।